হেই নমস্কাৰ বন্ধু বান্ধৱীসকল, আশা কৰোঁ সকলোৱে ভালে আছে। চ' ইণ্ডিয়ান জব চেনেললৈ আপোনালোকক স্বাগতম কৰিছোঁ। চ' ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে এটি বিশেষ অনুৰোধ কৰিছোঁ, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। মই ইণ্ডিয়াৰ লগতে ভাৰতৰ বিভিন্ন ধৰণৰ চাকৰিৰ ডিটেইলছ তথা অসমৰ বিভিন্ন ধৰণৰ চাকৰিৰ ডিটেইলছ মই দিয়ে থাকোঁ। তো আজি আমি ডিছকাশ্যন কৰিম মানে গুৱাহাটী ইউনিভাৰ্চিটিৰ এক্সামটো কেনেকুৱা আপোনালোকে ৰিটাৰ্ণ কৰি আপোনালোকে অনলাইন কেনেকুৱা দিব। তো অনলাইন কৰাৰ আগতে আপোনালোকে তেনেকুৱা প্ৰথম এনেকুৱা এটা A4 সাইজ পেপাৰ লৈ ল'ব, যিটো আপোনাৰ কম্পিউটাৰ দোকানত এভেইলেবল হ'ব। তাৰপিছত আপোনালোকে ৰোল নম্বৰ লিখিব, ৰেজিষ্ট্ৰেশ্যন নম্বৰ দিব, পেপাৰ কোড দিব আৰু ছাবজেক্টটো দিব। ছাবজেক্টটো দিয়াৰ পিছত আপোনালোকে কুৱেশ্যন নম্বৰ 1 বুলি লিখি পেলাই আপোনালোকে এনচাৰ লিখি যাব পাৰে। আপোনালোকৰ যোনটো কুৱেশ্যন পেপাৰ সেইটো আপোনালোকৰ যিটো ৱেবছাইট আছে, তেনেকুৱা এটা ৱেবছাইটত আপোনালোকৰ লিংকটো প্ৰভাইড কৰি দিব। সেই লিংকটো ৰিডাইৰেক্ট হৈ পেলাই আপোনালোকে তাৰ পৰা কুৱেশ্যন পেপাৰ ডাউনলোড কৰিব। যদি প্ৰচেছটো বুজি নাপায়, মই নেক্সট ভিডিঅ'ত আপোনালোকৰ কাৰণে বনাই দিম কেনেকৈ অনলাইন পেলাই কৰিব লাগে। তো আপোনালোকে এনেকুৱা ধৰণে লিখি পেলাই পেজ নম্বৰ লিখিব, এনে A4 সাইজ পেপাৰ মেইনলি ইউজ কৰিব। তাৰপিছত মই দেখাই দিম যে আপোনালোকক কেনেকুৱা টাইপৰ আপোনালোকে কি এপ ব্যৱহাৰ কৰিব। এই এপটোৰ বিষয়ে অলপমান কৈ দিম মই। চ' আপোনালোকৰ লিখাৰ পিছত যোনটো নেক্সট ষ্টেপ হ'ব, তাৰপিছত যদি আপোনালোকৰ কুৱেশ্যন এনচাৰবোৰ লিখা যেতিয়া কমপ্লিট হৈ যায়, তেতিয়া আপোনালোকে কি কৰিব, ডাইৰেক্টলি প্লে ষ্ট'ৰত যাব। আগতীয়াকৈ আপোনালোকে ইনষ্টল কৰি ৰাখিলে ভাল হ'ব একচুৱেলি। তো প্লে ষ্ট'ৰত গৈ পেলাই আপোনালোকে এটা এপছ ডাউনলোড কৰিব লাগিব। মই এপছটো আপোনালোকক দেখাই দি আছিলোঁ। আপোনালোকে গৈ কেম স্কেনাৰ চাৰ্চ কৰিব। তাত মানে মই লিখি দি আছোঁ, কেম স্কেনাৰ বুলি যদি চাৰ্চ কৰি লয়, তেনেক্ষেত্ৰত ডাইৰেক্টলি আপোনালোকে সেই এপটোৰ পাই যাব। মই আপোনালোক কেম স্কেনাৰ বুলি চাৰ্চ কৰি আছোঁ। যোনটো ওপৰৰ যিটো আছে সেইটো নহয়, মই দেখাম আছে এইটো এডব স্কেনাৰ। এইটোও আপোনালোকে বেষ্ট হয়, এইটোও ইউজ কৰিব পাৰে। তো মেইনলি মই ইউজ কৰাৰ ভিতৰত এইটোৱে ক'ম, কাৰণ এই স্কেনাৰটো মই বহুত দিনৰ ইউজ কৰি আছোঁ আৰু কোনো বিশেষ একো প্ৰব্লেম দিয়া নাই। চ' এইটো ইনষ্টল কৰাৰ পিছত মই ইনষ্টল অলৰেডি কৰি ৰাখিছে, অ'পেন বুলি আহিছে, আপোনালোকে ইনষ্টল কৰি ল'ব। ইনষ্টল কৰাৰ পিছত পেজটো ভালকৈ চাই লওক এই এপটোৱে। তাৰপিছত অ'পেন মাৰিব। অ'পেন মৰাৰ পিছত আপোনালোকে কি কৰিব, অ'পেন মৰাৰ পিছত অলপ সময় ল'ব। তাৰপিছত কি কৰিব, আপোনালোকে ইয়াত ফটোৰ যোনটো ক্লিক অপশ্যন আছে এইটো ক্লিক কৰিব। ক্লিক কৰাৰ পিছত চাব। চ' আপোনালোকৰ ক্লিক কৰাৰ পিছত এনেকুৱাকৈ ইণ্টাৰফেচ আহিব। আপোনালোকে ফাৰ্ষ্টত ফটোটো এনেকৈ ক্লিক কৰি পেলাই ফটোটো মাৰি ল'ব, যোনটো আপোনালোকৰ এনচাৰ শ্বীটটো হয়। তাত মৰাৰ পিছত ফ্লেছটো অন কৰি ল'ব, তেতিয়া অলপ ক্লিয়াৰকৈ আহে। ক্লিক কৰি লৈছোঁ। মোৰ অলপ কেমেৰাৰ কোৱালিটি বেয়াৰ কাৰণে অলপ ইমান ভালকৈ অহা নাই। আপোনালোকে ভাল কেমেৰা ইউজ কৰিব আৰু লাগিলে অলপ পোহৰত ফটোটো মাৰি ল'ব। মৰাৰ পিছত নেক্সটটো ক্লিক কৰিব। ক্লিক কৰাৰ পিছত আপোনালোকে মিলাই ল'ব পাৰে যোনটো আপোনালোকৰ মানে চেণ্ড কৰিব, যেনেকৈ ক'লা কলমৰ লিখনি বা তেনেকুৱা কি। মই একচুৱেলি আপোনালোকৰ যোনবোৰ মানে এনচাৰ শ্বীট আছে, ভালকৈ ফটো মাৰি ল'ব। মই কেইটামান মাৰিছোঁ। মৰাৰ পিছত আপোনালোকে ক্লিক কৰিব, যোনটো হয় এইটো চাই লৈছোঁ। মই কেইটামান ফটো মাৰি পেলাই চাই লৈছোঁ, আপোনালোকক দেখাই দিব বিচাৰিছোঁ। এইটো অ'পেন দেখাই দিম। তো ইয়াত চাইছে কি ধুনীয়াকৈ আহি গৈছে, আপোনালোকক চাব পাৰিছে, বহুত ভালকৈ আহিছে। তাৰপিছত আপোনালোকে কি কৰিব, এইটো PDF বনাব। তো PDF বনাবৰ কাৰণে ইয়াত ডাউনলোড যোনটো অপশ্যন আছে, এইটো এনেকুৱা ওপৰত চাইছে, বা শ্বেয়াৰৰ যোনটো অপশ্যন আছে এইটোতো ক্লিক কৰিব পাৰে। ক্লিক কৰাৰ পিছত শ্বেয়াৰ বুলি অপশ্যন আছে, ইয়াত ক্লিক কৰি ল'ব। ক্লিক কৰাৰ পিছত কনভাৰ্ট PDF, তো PDF কনভাৰ্ট হৈ যাব। বেছি টাইম নালাগে, 1 মিনিটৰ ভিতৰত বা আপোনাৰ কিমান ছেকেণ্ডৰ ভিতৰত কমপ্লিট হৈ যাব। হোৱাৰ পিছত এনেকুৱা টাইপৰ ইণ্টাৰফেচ এটা আহিব। কি কৰিব, তাৰপিছত আপোনালোকে ছেভ কৰিব আপোনালোকৰ ফাইল যোনটো আছে, এইটো কপি টু ফাইল, ইয়াত ক্লিক কৰিব। কপি টু ফাইলত ক্লিক কৰাৰ পিছত আপোনালোকৰ ফাইল যোনটো আছে সেইটো আহিব। STD বা ইণ্টাৰনেল যিকোনো আপোনালোকে ছেট কৰিব পাৰে। মই STDত গৈছোঁ। STDত আপোনালোকে যোনটো ফল্ডাৰত আপোনালোকে মনত থাকিব, সেইটো ফল্ডাৰত কি কৰিব, ডাইৰেক্টলি আপোনালোকে কি কৰিব, ছেভ কৰি ল'ব। ছেভ কৰাৰ পিছত আকৌ কাট মাৰিব। কাট মৰাৰ পিছত আপোনালোকৰ ফাইলত যাব। ফাইলত গৈ পেলাই যোনটো PDFৰ অপশ্যন আপোনালোকৰ মোবাইলৰ, মই MI ফোন ইউজ কৰিছোঁ, তো এনেকুৱা টাইপৰ আহিছে। আপোনালোকৰ চেমচাং বা তেনেকুৱা ধৰণৰ বেলেগ ৰিয়েলমি বেলেগ ফোন থাকিলে ইউজ ছেমে প্ৰচেছ। জাষ্ট PDFত গৈ পেলাই তাত ক্লিক কৰিব। তাৰপিছত এইটো প্ৰথম যোনটো আহিছে চাইছে নহয়, এইটোত ক্লিক কৰিব। ক্লিক কৰি মই এবাৰ অ'পেন কৰি দেখাই দিম আপোনালোকক। আকৌ ক'ব ক্লিয়াৰকৈ অহা নাই বুলি ক'ব পাৰে, তো আপোনালোকক দেখাই দিম। অলপ সময় লাগে। ইয়াত এতিয়া চাই ল'ব, ধুনীয়াকৈ আহি যাব।
পিডিএফটো এইটো চাইছে তেনেকুৱা টাইমৰ ধুনীয়াকৈ আপোনালোকৰ পিডিএফ কেইটা আহিছে আপোনালোকৰ কালাৰ মই চেঞ্জ কৰি দেখাইছোঁ যাতে আপোনালোকে বুজি পায় কি কালাৰৰ মানে এইটো দিব পাৰে এই টেপ স্কেনাৰত তো কৰাৰ পিছত আপোনালোকৰ যোনটো হ'ল এতিয়া চাইজটো কি চাইজটো চাই ল'ব ইয়াত আপোনালোকৰ মেইনলি পিডিএফৰ চাইজ একদম কমেই আহে 2 MB বা 3 MB তাতকৈ ওপৰ বেছি নাযায় ইয়াত আপোনালোকে ডাইৰেক্টলি ডিটেইলছটো দেখাই দিম এইটো চাইছে 2 MB মাত্ৰ 2 MB ইয়াত 5 MB দিব কৈছে তো 2 MBতে আপোনালোকৰ কাম শেষ হৈছে তো তাৰপিছত ৰিনেম কৰিব ৰিনেম কৰাৰ পিছত মৰত ক্লিক কৰিব ইয়াত ৰিনেম বুলি অপশ্যন এটা আছে ইয়াত ৰিনেমত কি কৰিব আপোনালোকে নিজৰ ৰোল নাম্বাৰটো দিব ৰোল বুলি লিখি পেলাই কি কৰিব তাৰপিছত ডেছ এটা দিব ডেছ দিয়াৰ পিছত আপোনালোকৰ যিটো US আপোনালোকে যি আছে 172 যি ৰোল নম্বৰ ধুনীয়াকৈ দি ল'ব দিয়াৰ পিছত ৰেজিষ্ট্ৰেশ্যন নম্বৰটো এড কৰি দিব তাৰ লগতে ৰেজিষ্ট্ৰেশ্যন বুলি দি তাতে লিখি দিব পাৰে যিমান ৰেজিষ্ট্ৰেশ্যন আছে অ'কে বুলি ক্লিক কৰাৰ পিছত হৈ গ'ল তাৰপিছত আপোনালোকৰ এইটো ওপৰত ধুনীয়াকৈ ৰিনেম হৈ গৈছে ইয়াৰটো আপোনালোকে চেণ্ড কৰা ভিডিঅ'টো মই নেক্সট ভিডিঅ'ত আপোনালোকক বনাম যদি মোৰ এই ভিডিঅ'টো লাইক আৰু কমেণ্ট যদি ভালকৈ আহে যদি আপোনালোকৰ 1K ক্ৰছ কৰে লাইক আৰু কমেণ্টো যদি ভালকৈ আহে মই নিশ্চয় আপোনালোকৰ কাৰণে নেক্সট ভিডিঅ' কেনেকৈ প্ৰচেছ চেণ্ড কৰা প্ৰচেছটো দেখাই দিম ধন্যবাদ থেংক ইউ